শীতল কেইটানো কেলে বিকি দিব লাগিব নাই পোৱা পাই খালি হৈ যায় সেই বস্তুটো আমি তলতে ধৰিব লাগিব ওলাই যাবগৈ আকৌ শীতলজনী সেইটো ধৰ আমাৰ বেগটো লৈ আনিবা সেইজনী গোৱাতে হিলাই আছে সেইজনী মাৰি দে শীতল মাছ বহুত দিন হ'ল নাই খোৱা কৈছোঁ আমি নাই খোৱা থাকিব এইখিনি দত অকল এইখিনিতে থাকিবগৈ পাম এটা বহাব লাগিব এইবাৰ নহ'লে পানী নাথাকে কিমান হ'ব আধা কেজি বেছি হ'ব না আধা কেজি বেছি হ'ব 1 কেজি হ'ব 1 কেজিয়ে হ'বগৈ আৰু অলপমান আধা কেজি ওপৰ হ'ব না হ'ল এই দিয়ক সেইজনী এতিয়া এনেও ডাঙৰ নহয় আৰু পানীতে পৰি ভৰি আকৌ এতিয়া সেইজনী পালো দুজনী দেৰি হ'ব যে লৈ গৈ কৈছে তোৰ তিনিজনী কৈছো বিকেট এজনী সেইটো ফিচকাটো মাৰি দিলে হৈছে আমাৰ মানুহ চুনচুনি নো পালেহি ন ভাল হ'ল আকৌ মই এইখিনি ধুই লৈছোঁ তাৰমানে ডাঙৰ মাছ বাহু
কাপ এজনী নেপালত ধেমালি কথা নেকি সৌদাই লাগ আছে যে সেইকাৰণে কেইজাল মাৰিলোঁ মই আহিছোঁ ন এতিয়া প্ৰথম জালতে পাইছে না চিতলটো চাইকেনা শুকাই লওক থাকে থাকিব আৰু নামাওঁ মাছ এই 12,000 12,000 12,000 আৰু 50কে হ'ল কিমান হ'ব চাই বাপ 9,000 হ'ল কোনিয়া 9,000 বেছি হ'ল 7,500 তেতিয়া আহিলে তাৰপিছত তহঁতি 2500 দিলে পিছে বৈ চাপনা বাৰু মানে নাই সেইটো নাই সাত দুখন বন্ধি হৈ জঙাইকে দিছোঁ নগ'ল ক'ত আহিব লাষ্ট আচ্ছা আচ্ছা মই যোৱা আপোনাক একদিন দুইদিন আগতে মই জনাম নহয় মোৰ তাৰমানে এনেকুৱা আছে ন এই ডিচেম্বৰত আকৌ মই এতিয়া জালটোত মালিক হৈ আছো ন নাই নাই ডিউটি নাই কেৰাহীটো ডাঙৰ লাগিছিলে ন অলপমান চাপনা এতিয়া ভাল ভাল কেনেকুৱা হৈছে চা না চাকনাটো বাহ কি মস্তি লাগিব দিছিলোঁ মই নাই খোৱা আজি কি হৈছে কোনটো খোলে আজিকালি কি আজিকালি এইটো খোলে উপস্পীড খুলি দিলে না নহয় নহয় সঁচাকৈ আজিকালি বহুত দিন আজিকালি ফলেই নহয় আৰু খুলি দেচোন দাদা এইটো খুলিব নাই নাই নুখুলি দে এইটো এনেকে ঘূৰাই লৈ হৈ গ'ল এইটো টিপা সেইটো নুখুলি নহয় ওপৰত নুখুলিবি খুলিব এইটো খুলিলে হেৰি হ'ব এইটো এনেকে কৰিলে হ'ল আকৌ বন্ধ হৈ দিব এইটো এনেকে কৰি ল'বি এইটো পকাইলে আকৌ বন্ধ হ'ব এটা খুলি দিলি তাজা তাজা মাছ নালাগে উলিয়াই দিছোঁ ক'ভিড শুনি কিনো এই ডাঙৰটি বৰকো দি দিয়া